হেল্ল' আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে ভালেই আছে আৰু থেংক ইউ ছ' মাছ মোক এনেকৈ ছাপোৰ্ট কৰাৰ কাৰণে আৰু আশা কৰিলোঁ আপোনালোক সকলোৱে মোক এনেদৰে ছাপোৰ্ট কৰি থাকিব বুলি আগলৈকে। আৰু আজিৰ ভিডিঅ'টি হৈছে ছাগলীৰ পেট কেনেকৈ চাফা কৰিব লাগে আৰু ৰেচিপিটো দেখুৱাই দিম। আপোনালোকে চাব অকণো গোন্ধ নোহোৱাকৈ কেনেকৈ বনাব পাৰিব। অকণো গোন্ধ নাহে, ধৰিবই নোৱাৰিব মানুহে ছাগলীৰ মাংস বুলি মানে পেট বুলি অকণো গোন্ধ নাহিব। ইমান ধুনীয়াকৈ বনাই দেখুৱাম আৰু আপোনালোক সকলোৱে ভিডিঅ'টি শেষলৈকে চাই যাব আৰু ধুনীয়াকৈ চাফা কৰি দেখুৱাম কেনেকৈ চাফা কৰিব লাগে। চাই যাব আপোনালোকে শেষলৈকে ভিডিঅ'টি। প্ৰথমতে এইটো একেবাৰে উতলা পানী দি ল'ব। উতলা পানী দিয়াৰ পিছত ইয়াৰ ওপৰৰ হালধীয়া যিটো এটা চামৰা থাকে হালধীয়া সেইটো ধুনীয়াকৈ এৰাই যাব। একদম গৰম পানী, উতলা গৰম পানী দিব লাগিব, তেতিয়াহে সেইটো এৰাব, নহ'লে বা অলপ টান হ'ব এৰাবলৈ। একেবাৰে উতলা গৰম পানী দি ল'ব। তাৰপিছত সেইটো ওপৰৰ এইটো দেখিছে চাকুৱে কেনেকৈ হেৰি কৰি দিয়া হৈছে, সেনেকৈ কৰি দিব। নহ'লে চাকু নকৰিলে হাতেৰেও এৰাব পাৰিব আপোনালোকে, ধুনীয়াকৈ এৰাই যায়। খালি আপোনালোকে উতলা গৰম পানী দিব লাগিব, তেতিয়াহে ধুনীয়াকৈ এৰাব। চাই যাওক ভিডিঅ'টি শেষলৈকে। ওপৰৰ ফালে এইটো চাফা কৰি অলপ চলপ হৈ গৈছে। ভিতৰৰ ছাইডত এইটো এটা বগা পাতলা চামৰা থাকে, সেইটো এৰাই দিব আপোনালোকে। সেইটো থাকিলে অলপ অলপ গোন্ধ মাৰিব। একদম দেখিছে সেইটো পাতলা চামৰা আছে, সেইটো আমি এৰাই দিছোঁ। সেইটো আপোনালোকে এৰাই দিব, তেতিয়া গোন্ধটো একদম নাহে আৰু। এতিয়া চাওক সেইটো আমাৰ যিটো নাড়ীটো চাফা কৰিব লাগে, সেইটো অলপ চলপ চাফা কৰি থোৱাই আছে। এতিয়া মানে একদম চাকু দি এনেকৈ ফালি দিম, মাজে মাজে ফালি দিলেই হ'ল। চাকু পাতলা চাকু হ'লে পাতলা চাকু দি ফালিব পাৰিব, বেছি ডাঙৰ চাকু নল'ব, নোসোমাব ন। সেয়া চাওক আমাৰ চাফা কৰা হৈ গ'ল, কি ধুনীয়াকৈ বগা হৈ গ'ল চাফা কৰি। সেইটো একদম গৰম পানীত চাফা কৰিব আপোনালোকে, তেতিয়া অকণো গোন্ধ নাহে আৰু ধুনীয়াকৈ চাফা হ'ব জল্দি জল্দি। এতিয়া চাফা কৰাৰ পিছত লাষ্টত ঠাণ্ডা পানীত আমি অকণমান হালধি দি পিনে হেৰি কৰি ধুই দিছোঁ ভালকৈ। তাৰপিছত আৰু একেবাৰে গোন্ধ নাইকিয়া হৈ গ'ল। হালধিটো দিলে একেবাৰে গোন্ধ নাইকিয়া হৈ যায় ধুনীয়াকৈ। মই ধুনীয়াকৈ সেইখিনি পিচ পিচ কৰি কাটি ল'লোঁ। চাওক কি ধুনীয়া চাফা হ'ল আৰু অকণোৱে গোন্ধ নাহে। মই বিশেষ একো দি নবনাওঁ ইয়াত, অকল আলু দিম, পিঁয়াজ অলপ সৰহকৈ দিম, আলু দিম, বছ সিমানেই। আৰু মছলাৰ ভিতৰত পিঁয়াজটো থাকিব আৰু দালচেনি অকণমান আৰু লং, ইলাইচি সেইটো অকণমান পিচি দিম ধুনীয়াকৈ, একেবাৰে ধুনীয়াকৈ গুড়িকৈ দিম আৰু বছ সিমানে। একো মিট মছলা দিম, বাকী একো মছলা ব্যৱহাৰ নকৰোঁ। আপোনালোকে আদা নহৰু দিম। আপোনালোকে চাই থাকিব ভিডিঅ'টি, তেতিয়া গম পাব কি কি দিছোঁ মছলা মই। চাই যাব ভিডিঅ'টি।
আমাৰ চব্জি সেয়া ধুনীয়াকৈ হৈ গৈছে। আৰু মছলা দিম মই এতিয়া MDHৰ গৰম মছলা অকণমান দিম, বেছি নিদিওঁ। বেছি মানে মই ডাঙৰ চামুচে 2-3 চামুচমান দিম ধুনীয়াকৈ। তাৰপিছত বেলেগ মছলা দিম। আমাৰ মাংস হৈ গ'ল, অলমষ্ট সিজিয়ে গ'ল ধুনীয়াকৈ। এতিয়া ইয়াত দিম পিঁয়াজ। মই অলপ কাটি থৈছিলোঁ, পিঁয়াজখিনি দি অলপমান ভাজি ল'ম। তাৰপিছত আৰু এটা মোৰ চিক্ৰেট মছলা আছে দিবলৈ, সেই মছলাটো দিম। এইখিনি দি পিঁয়াজখিনি দি অকণমান ভাজি ল'ম। অকণমান সময় ভজা হৈ গ'ল, তাৰপিছত দিম এইটো মছলা। এইটো হৈছে মানে দালচিনি আৰু লং ইলাইচিটো পিচি লোৱা হৈছে, সেইটোৰ অকণমান তাৰমানে গোন্ধটো ধুনীয়া গোন্ধ আহিবৰ কাৰণে দিছোঁ। সেইটো মানে খাচীৰ যিটো গোন্ধ সেইটো নাইকিয়া হ'বলৈ। চাওক কি সুন্দৰ হৈছে। আৰু এই পিঁয়াজটো অলপ মানে কেঁচা যিটো ভাৱ, কেঁচা ভাৱটো অকণমান থাকিব লাগে, তেতিয়া খাই ভাল লাগিব। আৰু মই জলকীয়াও বেছি দিছোঁ। যিসকলে জলকীয়া বেছি খায় বেছিকৈ দিব, আৰু কমকৈ খোৱাসকলে কমকৈ দিব। আমি বেছিকৈ দিছোঁ কাৰণ আমি বেছিকৈ খাই ভাল পাওঁ জ্বলাটো অলপ, সেইটো কাৰণে। আৰু পিঁয়াজটো যদি এনেকৈ অলপ কেঁচা হৈ থাকে তেতিয়া আৰু ধুনীয়া লাগে খাই, মানে ভাতৰ লগতে খোৱা হ'ব। আৰু আপোনালোক সকলোৱে এবাৰ ট্ৰাই কৰি চাব এইটো ৰেচিপি। বহুত ধুনীয়া লাগে খাই। ট্ৰাই কৰিব আপোনালোক সকলোৱে এবাৰ। আৰু আমাৰ সেয়া ধুনীয়াকৈ ৰেডি। আৰু ইয়াতে দি দিছোঁ অলপ ওপৰত ধনিয়া পাত দি দিছোঁ। খাবৰ কাৰণে ৰেডি হৈ গৈছে। আৰু সকলোৱে এবাৰ ট্ৰাই কৰিব। আৰু থেংক ইউ ছ' মাছ ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে।